নমস্কাৰ, আপোনালোকে চাই আছে 3 টাইমছ ইউটিউব চেনেলৰ যোগেদি। এয়া হৈছে জবা ফুল। জবা ফুল আগতে অসমৰ মানুহৰ ঘৰে ঘৰে আছিল। আজিকালিও অৱশ্য বহুতৰে ঘৰত আছে, আনহাতে দেখাত ধুনীয়া বাবে আমি ইয়াক ঘৰৰ সৌন্দৰ্য বৃদ্ধিৰ বাবেও ৰাখিছোঁ। এই ফুল ৰঙা, হালধীয়া, বগা আদি যিকোনো ৰঙেৰে নহওক কিয় ই সকলোবিলাক ঔষধৰ কাম কৰে। 1 নম্বৰত বগাস্ৰাৱ। যিবিলাক মহিলাৰ বগাস্ৰাৱ হোৱা ৰোগ আছে তেওঁলোকে নিতৌ 2-3টা পাত চবাই খাওক আৰু তাৰ পিছত গৰম পানী 1 গিলাচ খাওক, অতি সোনকালে ফল পাব। চুলি সৰা। 8-10টা কমল পাত, 4-5টা ফুল লৈ 100 গ্ৰাম নাৰিকল তেলত গৰম কৰিব লাগিব। ফুল আৰু পাত ক'লা পৰিলে ঠাণ্ডা হ'বলৈ দিয়ক আৰু অলপ পাছত ছেকি লৈ বটলত ভৰাই থৈ দিয়ক। নিতৌ এই তেল মূৰত ঘঁহিব পাৰে, অতি সোনকালে চুলি সৰা বন্ধ হ'ব। পুৰুষৰ যৌন দুৰ্বলতাৰ বাবে ইয়াৰ ফুল আৰু পাত সমান পৰিমাণৰ মিহলাই আধা কাপ ৰস উলিয়াই নিয়মিত খালে উপকাৰ পাব। মুখৰ ঘাঁ 3-4টা পাত ভালকৈ চবাই পিছত উলিয়াই দিয়ক। অতি কমেও 40 বাৰ চবাই মুখৰ চাৰিওফালে ঘূৰাব। এনিমিয়া বা ৰক্তহীনতা। দৈনিক 8-10টা পাত আধা লিটাৰ পানীত গৰম কৰিব। পানী কমি গৈ যেতিয়া 250 মিলিমিটাৰমান হ'ব তেতিয়া চাহৰ নিচিনাকৈ খাওক, লগতে শৰীৰ দুৰ্বলতাও নাইকিয়া হ'ব। গতিকে মোৰ ভিডিঅ'টি ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ মই ইমানতে আহিছোঁ। নমস্কাৰ, জয় হিন্দ।